মিয়াসকলক দেখা পাইছিলোঁ। লুইতৰ পাৰে পাৰে অগণন জনগণে বুকু ভাঙি কিয় আজি কান্দিছে। যেতিয়া হাইলাকান্দিত গৈছোঁ, বৰাকৰ চুকে কোনে অগণন বোকাটোৰে তেটো ফালি কিয় আজি চিঞৰিছে। মোৰ দেশৰ মানুহৰ চকুৰ চাৱনিবোৰ জুই হৈ কিয় জ্বলিছে। লুইতৰ পাৰে পাৰে অগণন জনগণে বুকু ভাঙি কিয় আজি কান্দিছে। বৰাকৰ চুকে কোনে অগণন বোকাটোৰে তেটো ফালি কিয় আজি চিঞৰিছে। আকৌ এচামে কৈছে মোক দেশ লাগে, আকৌ এচামে কৈছে মোক জাতি লাগে। আকৌ আমি কান্দি আহিছো মোক দেশ লাগে, মোক ভাষা লাগে। ঠিক তেতিয়াই মই পাইছিলোঁ মই বিভিন্ন ঠাইত অসমীয়াৰে অসমৰ সন্তান এই মিয়াসকলৰ আবেগ শুনি পাইছিলোঁ, এদিন কণ্ঠ শুনি পাইছিলোঁ। তেতিয়া আকৌ উজনিলৈ যেতিয়া আহোঁ, এইসকলৰ উৎকৃষ্ট তাচ্ছিল্য বক্তব্যৰে কয় তেখেত এই মিয়া জন্মবেশী বাংলা দেখি বিভিন্ন ধৰণৰ বা অবৈধ বিদেশী, অথচ তেওঁলোকৰ ভোকৰ কাৰণে তেওঁলোকৰ কণ্ঠ শুনিবলৈ আজি উজনি অসমৰ পৰা আমি কোনো বহুতে দেখা নাই। বহু লিডাৰ, বহু ডাঙৰ ডাঙৰ নেতৃবৃন্দৰ লগত কথা পাতি তেওঁলোকে গোৱালপাৰাৰ এটা অংশত সোমাবই নাই, বিলাসীপাৰাৰ ভিতৰৰ অংশত সোমাবই নাই, হাইলাকান্দিত সোমাবই নাই, কাছাৰৰ কহোৱা শুনাগৈ নাই, কহৰাত দেখি পোৱা নাই তেওঁলোকে। অথচ মই গৈছোঁ যেতিয়া আমি একেই অসমৰে সন্তান, অথচ আমি ভাগ ভাগ হৈ কাজিয়া কৰি আছোঁ। সেয়েহে অসম মিয়া পৰিষদৰ প্ৰজাতি দল ডক্টৰ আব্দুল বাটেন ডাঙৰীয়াই মোক এদিন ক'লে যে আপোনালোকৰ তাত এটা মত বিনিময় কাৰ্যসূচী কৰিব লাগে। তেতিয়া মই বোলো লগে লগে মই বোলো তাত প্ৰস্তাৱটো মোৰ ফালৰ পৰা মই আগবঢ়াই দিওঁ, মই পাৰিম, আমি পাৰিম, আপোনালোকে যদি থাকে মই পাৰিম। আমি অসমীয়া জাতিক উচিতভাৱে সুৰক্ষিত কৰিব বিচাৰিছোঁ। এইখিনিয়ে থুলমূলকৈ আমাৰ আবেদন। আৰু ইয়াৰ পিছত মই একেবাৰে পৰিষদৰ প্ৰতিষ্ঠাপক হিচাপে ইয়াত থকা আমাৰ বৰেণ্য ব্যক্তিসকলক, আপোনালোকক সকলোকে মই কৰজোৰে অনুৰোধ কৰিম যে আপোনালোকে আমাক এনেকুৱাকৈ পৰামৰ্শ দিয়ক, দিশ নিৰ্দেশনা দিয়ক, আৰু প্ৰয়োজনত আমি আপোনালোকক বিচাৰিম ইয়াতে আকৌ আহি আমাৰ তালৈকে লৈ যাম, ধুবুৰীলৈকে লৈ যাম, মৰিগাঁও লৈ যাম। আমাৰ ইতিমধ্যে সাহিত্য সভাৰ সভাপতিসকল আমাৰ মঞ্চত সদায় তেওঁলোকে আহিছে, তেওঁলোকৰ সহযোগিতা আমি পাইছোঁ। ডক্টৰ দেৱপ্ৰসাদ বৰুৱাকে আদি কৰি সেইসকল বৰেণ্য ব্যক্তিসকলে আমাক দিহা পৰামৰ্শ দি গৈছে। ডক্টৰ দেৱপ্ৰসাদ বৰুৱা আজি নাই, কিন্তু তেখেত আমাৰ মানে স্বনামধন্য